Hello everyone, welcome back to my YouTube channel. Namaskar, moi Kamalai আপোনালোকক পুনৰবাৰ মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে আৰু মইও ভালে আছো আৰু আজি মোৰ ভন্টিয়ে কিবা বলে বনাই দেখুৱাব মানে বনাই খুৱাব গতিকে তাইৰ পৰাই জানিলো যে আজিৰ ৰেচিপিটো কি গতিকে বলক এয়া আমাৰ ঋতিকা মোৰ ভন্টি ঋতিকা তো আজি ঋতিকা তুমি কি বনাই মোক খুৱাবা আলু চিজ বহুত ইজি হয় আপুনি চাই থাকিব আৰু এটা আলু কাটিব ওলাইছে দি আলু কাটা মই কিবা হেল্প কৰি দিব লাগিব নেকি কি হেল্প কৰি দিম ওকে আলু কাটি দিব লাগিব সো আমি এতিয়া দুটা আলু কাটি ওকে মই আলু কাটাত হেল্প কৰি দিছো বাৰু অলপমান আলু কাটা হৈ গল এটা আমি ধুব যাম আৰু সব আলু কাটি মাৰু বনাম ওকে আহা এটা মই ধুই আছো একচুয়ালি তাই এনেকৈ ভিডিঅ' বনাই খুব ভাল পায় আৰু মাৰ মোবাইলত এনেকৈ কিবা কিবি ভিডিঅ' বনাই থাকে তো তাইৰ মানে বহুত হেঁপাহ মানে মই বনাই দিব লাগে কিবা এটা ভিডিঅ' সেইকাৰণে আজি তাইৰ হেঁপাহটো পূৰণ কৰি দিছোঁ তো চাই থাকিব আপোনালোকে ভাল লাগিলে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব হৈ গল এতিয়া কি কৰিম ঋতিকা এটা আলু কাটিম চলো কাটি রাখ Sorry guys, मैं पतल काटबा नारो खाने दीदी काटबा दिसो ता আমি নিমখ অলপমান ঢালো আৰু ফিৰ শুকাই দিম ওকে মানে তাই কৈছে এত অকমান নিমখ মিক্স কৰিব তাৰ পিছত এটো শুকাই দিব সৰি অসমীয়াটো ইমান এটা স্পষ্ট নহয় তো মই হিখিনি আপোনালোকক বুজাই দিছো নিমখ দিয়া এতিয়া কিমান দিব লাগিব নিমখ অলপমান আমি আলুটো রাখি কেনে শুকাই দিম মানে ৰ'দত আমি ইয়াক অকমান সময়ৰ কাৰণে থৈ দিম হয়নে হয়নে এটা আমি ৰ'দত শুকাই দিম আলু দুন কলা কলা হল ঋতিকা এটা পকালিয়ে হ্যাঁ ভাজিলে ৰঙা হ'ব হয় নেকি বলা তেতিয়া হলে ভাজো না তো গরম হইছে না নাই আমি খৰুটো আৰু ঢালি দিম মানে তাই ক'ব বিচাৰিছে যে তেলটো গৰম হৈছে না হেতু চাবৰ কাৰণে এটা সৰুকে এটা আলু ট্ৰাই কৰি দিয়া ওপৰৰ পৰা লাহেকে দিবা গৰম হৈছে না মানে গৰম হৈছে এটা দি দিও আমি মই হেল্প কৰো নেকি দিও তুমিও দিয়া Through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go. Through the wastelands, through the highways, and on we'll go.
লাগিছে ভাল লাগিছে নিজে বনাইছা এই কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে টেষ্টি ৱাও আৰু মই খাম এইটো আৰু মই আলু নাখাওঁ চ' মই এইটো খাম দেই এইটো এই পৰি গ'ল চ' থেংক ইউ ছ' মাছ থেংক ইউ সো মাচ ভিডিঅ'টো চাই দিয়াৰ বাবে ন লাইক কৰিব কৈ দিয়া লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিব টাটা বাই 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 বাই